Babu ahi মোৰ ওচৰত লৈ আহিল আৰু সি আহি তৰা কিবা লেতেৰা হৈ থকাৰ কি ভাবিব যে তাৰ বন্ধুৱে তাৰ পত্নী ভালকে ৰাখিবই পৰা নাই যাবতো লাগিবই সেই মই কিমান অপেক্ষা কৰি আকাশত অকলে পুৱাই থৈ আহিছ নহয় যাচোন যা সি সাৰ পালে কান্দিব যাচোন প্ৰশান্ত তুই আগতে তলৰ বাপ দেউতাকক লৈ আহিব লাগিছিল মানে আহিছা সাগৰ ক'ত বিপদা আহি পোৱা নাই নহয় সাগৰৰ তৰাৰ ল'ৰা আকাশত দেখা নাই নহয় তৰা পৃথিৱীয়াক আৰু নিজৰ বৰ দেউতাক আহিছিল চাচোন জানিব আকাশৰ ওচৰতে মৰি যাম বুলি তাইৰ বৰ ভয় হৈছিল গতাই দি দিয়া
কিয় পঠিয়াই ইয়ালৈ আহিব বুলি ভাবিছ নেকি নাহে নাহে তাক অসত্য বুলি ক'বলৈ ডাক্তৰ চাহাব ইয়ালৈ নাহে ভিতৰলৈ লৈ যাব যায় ওচৰলৈ যাচোন যাব 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 যাচোন প্ৰশান্ত আজিৰ পৰা মোৰ এটা গভীৰ দায়িত্ব শেষ হ'ব প্ৰশান্ত মোৰ এই টেবুলৰ তলৰ পৰা এই তৰাই কম নোপোৱা এতে আনি দিবা নেকি খাবতো লাগিবই প্ৰশান্ত মুখৰ ঔষধ সেইটোৱে মোৰ বাবে চকুৰে বিশ্বাস কৰিব পৰা নাই নহয় আমি সকলো সময়ৰ মই ভবাই নাছিলো তোৰ এই সৰলতাৰ আনন্দে ইমান উচিত হৃদয় এখন লুকাই মোক ক'বলৈ দে তোৰ যদি তৰাৰ প্ৰতি ইমান দুৰ্বলতা আছিলে তই মোক আগতেই নকলি কিয় তাই সেন্দুৰ পিন্ধোৱাৰ পিছত তাই মোৰ সন্তানৰ মা হ'ব বুলি জানিও তই তাইক বিয়া পাতি আনি ঘৰত সোমোৱালি কিয় আপুনি কাৰ ওপৰত অধিকাৰ নাই কষ্ট কৰাৰ কথা কৈছে আপুনি 2 বছৰ আগতে আপুনি মিলাই থৈ এৰি থৈ গৈছিলে সেই ছোৱালীজনী হিচাপে ভগৱানৰ কথা আপোনাৰ কৰ্তব্য নাছিলে তাই এই 2 বছৰে কি খাইছে কেনেদৰে আছে ক'ত আছে আমাৰ খবৰ লৈছে অধিকাৰ বিচাৰি আহিছে
এজনী পাৰে বনিতাৰ ওচৰত সাগৰ বৰুৱাই অধিকাৰ বিচাৰি নাহে। নহয়, আপুনি মোক বাধা নিদিব। আপুনি কোনে মানুহজনৰ কথা তোক মই কৈছো Dapat kendur tidak berbunyi. Tôi suar pisau. Idoli toral barbara bil. Eboya brun. Şey jadi toral. Boy aslı mandi ne? Rokiaya hoya silu. আজিৰ পৰা মোৰ দায়িত্ব কি? এই সন্দেহৰ চুইত তোৰ আৰু মোৰ থকা বিশ্বাসত কিয় পুৰি মোৰ দেউতাৰ ঘেই লিখিৰাত বৰুৱাৰ প্ৰতি থকা বিশ্বাস বোৱাৰীয়েকক বাৰে বলিতা বুলি আখ্যা দিব পাৰে। যিজন ককাকে নিজৰ আহিব লগা নাতি জীয়েকক চাৰ সাক্ষাৎ সকলোবোৰ জানি বুজিও নিজৰ কিবা নামৰ শব্দটোৰ লগত সাঙুৰি তাইৰ সপোনবোৰ ডাউ ডাউকৈ চলালৈ চাপি দিব পাৰে। দেউতাকৰ প্ৰতি থকা বিশ্বাসত পাহৰি পেলাও পাহৰি পেলাও
কথাবোৰ যদি সঁচা হয় তেন্তে দেউতাকো মোৰ কেইটামান প্ৰশ্ন সুধিব আছে মৃতদেহৰ প্ৰশ্ন কৰিলে জানো তই কিবা উত্তৰ পাবি মানে এই তৰাই মোক ডাক্তৰবোৰৰ ওচৰলৈ পঠাইছিল মই ডাক্তৰবোৰক আনিবলৈ গৈছিলোঁ তেখেতে ইয়ালৈ আনিবৰ বিচৰাত মোক অহাৰ সলনি সেই মানিকৰ ৰিপৰ্টটো দিলে আৰু লগতে ক'লে এটা ক্ষীণ আশাৰ কথা সেই মানিকক বাহিৰলৈ নিব লাগে চিকিৎসাৰ বাবে বাহিৰলৈ কিন্তু কিয় সেই মানিকৰ অত্যাধিক মদ্যপানৰ বাবে তাৰ লিভাৰ আৰু ডাক্তৰবোৰৰ কথা শুনি মই দেউতাৰ ওচৰলৈ গৈছিলোঁ টকা বিচাৰি আৰু তাৰ পিছত ইয়াকে কয় আপু মরিল রাখছিও না এতিয়া তুমি ভাবিছা নেকি যে আগরে তাইক নিজৰ পত্নী বুলি আঁকোৱালি ল'ব নলয় কাৰণ আমি সাগৰৰ মগজুত সোমোৱাই দিয়া কথা তাইক ঘৃণাৰ চকুৰে চাবলৈ বাধ্য কৰাই দিছে আৰু এতিয়া তই এনেদৰে ইয়াত কি কৰি আছ মই তোমালোকৰ কথা শুনিবলৈ ইয়ালৈ অহা নাই দেউতা মালিকৰ অসুখ মোক টকা 4 লাখ লাগে আজি এনেদৰে টকা ভগাই দিবলৈ মই কোনো বিত্তীয় সাহায্য আঁচনি কৰি থোৱা নাই তাত পচি মৰিবলৈ দে গৈ যা ৰহা কাজ কৰ্মৰ বাবে যি টকা লাগে সেয়া মই মোৰ ছোৱালীক কি বিয়া কৰাবলৈ দেউতা মই তোমাক শেষবাৰৰ বাবে সুধিছোঁ তুমি মোক টকা 4 লাখ দিবা নে নিদিয়া এটা ফুটা কৰি কৈ মোৰ পৰা আশা নকৰিম ঠিক আছে আপোনাৰ টকাবোৰ সেই পঢ়াত চনৰ টকাহে চিটুৱেশ্যনটো ক্ৰিয়েট কৰিবৰ কাৰণে টকা 1.5 লাখ দি দিব লাগিছিল হ'লেও শূন্য হ'ল নহয় মানে মই সেই ৰিলেশ্যনত গুড কানেকশ্যন এটা হ'ব বুলিহে কৈছোঁ জীৱন মোক গুড কানেকশ্যন নালাগে এই চব অবৈধ সন্তানৰ পিতৃ মই হ'ব নিবিচাৰোঁ মই অকলশৰীয়া হ'ব বিচাৰোঁ অকলশৰীয়া হ'বলৈ বিচৰা নহয় ঠিক কৈছা তুমি দেউতা বহুজনৰ মাজত থকা ব্যক্তি অন্তত তুমি নহয় কাৰণ বহুজনৰ মাজত জীয়াই থাকিলে সেই মানুহসকলে লাহে লাহে চকুৰ বাটেৰে চকুৰ পানীৰে বাট নেদেখা হ'ব দেউতা অকলশৰীয়া হ'বলৈ বিচৰা নহয় মই তোমাক অকলশৰীয়া কৰি দিম সম্পূৰ্ণ অকলশৰীয়া বহুত জমলা আমাৰ বহুত জমলা দেউতা মই হত্যা কৰিছোঁ নিজৰ ঠিক তুমি নহয় মানে এনেকুৱা এচাম মানুহৰ বাবে আজিৰ সমাজখনত সততা মানৱতা বোধৰ মৃত্যু ঘটিছে আৰু যিজন মানুহে টকাৰ লালসাত
আৰে নিজৰ ঘৰখনকে চিনি নাপায় এইজন মানুহে আকৌ এই সমাজখনক কেনেকৈ চিনি পাব নাপায় মানে নাপায় মই থানালৈ যাওঁ তই তৰাক ঘৰলৈ লৈ যাবি নিনি চাওঁ সেই মোৰ ভতিজাইটোৱে সেই জহ্লাদ বৰদেউতাকৰ কোনে বৰ উঠক এনেকৈ গৰ্ব কৰিছে চা এনেকৈ চাই থাকিবি এবাৰ মানে মই যাওঁ হয়তো আৰু বোঝাই তোমার দেখা নাপাম তোমার আগর ওকে ধন্যবাদ মানে ওকে ধন্যবাদ নিষ্ঠুৰ আঘাতত হেৰাব খোজা এটা সপোনক বাস্তৱ ৰূপ কৰি তুলিবলৈ তোমাক মই বস্তু এটা উপহাৰ দিম
তুমি ক'বালে এইখন লোৱা মোৰ এই সম্পত্তিৰ তোমালোকৰ নামত কৰি দিয়া চাওঁ নিজকে ইমান কিয় দুৰ্বল পাইছো চাওঁ আজিৰে পৰা এই নিবিৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ হাতত তুলি দিম যদি জীবনবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উৰি উৰি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা মালিকৰ এই নিসংগ ঘৰটো আজিৰে পৰা তোমালোকৰ হাতেৰে মুকুতা কৰে সাগৰ তোৰ কিবা আপত্তি থাকিল নেকি মোক আৰু তই কিমান তই মোক ক্ষমা কৰি দে কাটিবি দে কি কাম কৰি দেখোন ক্ষমা কৰি দিব লাগে আগৰ হয়তো মোৰ এই ত্যাগ কৰিবলৈ বেছি সময় নাই তই দেখিছনে আজি সাগৰৰ উদাৰ দক্ষৰ বিশ্বাসবোৰ কেনেকৈ চকুলো হৈ মাটিত গৈ সৰি পৰিছে আৰু কোনো ভয় নাই তৰা জীৱনৰ জটিল অংকৰ তৰপীয়া তোৰ আৰু কেতিয়াও আউল নাই মই নিশ্চয় হৈ গ'লো তই নিজকে কি বুলি ভাবিছ তোক আমাৰ মাজৰ পৰা এনেকৈ গুচি যাব দিম অকল কিয় কৰে অকল নহয় মালিক নহয় তই জীয়াই ৰাখিব লাগিব অবুজ নহবি অভাগৰ
চাওক তহঁতৰ এই হেৰুৱা সপোনবোৰ দিতকৈ মোৰ নিষ্ঠুৰ আঘাতত দিতকৰ নিষ্ঠুৰ আঘাতত বহুখন দেখাইছে তহঁতৰ এই হেৰুৱা সপোনবোৰ দিতকৰ নিষ্ঠুৰ আঘাতত